চাণক্যই দিয়া বহু নীতিৰ ভিতৰত 4টা নীতিৰ কথা উল্লেখ কৰিবলৈ লৈছোঁ। এই 4টা কামৰ বাবে কেতিয়াও লাজ কৰিব নালাগে। 1. টকা উপাৰ্জন কৰিবলৈ লাজ নকৰিব। জীৱনটো সুখী কৰি তুলিবৰ বাবে টকা প্ৰয়োজনীয়। আমাৰ প্ৰায় সকলো প্ৰয়োজনে টকাৰ লগত জড়িত। চাণক্যৰ মতে এজন ব্যক্তিয়ে টকা উপাৰ্জনৰ বাবে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ বা লাজ অনুভৱ কৰা উচিত নহয়। অনৈতিক কামৰ বাহিৰে টকা উপাৰ্জন কৰা কোনো কাম কৰিবলৈ কোনেও লাজ কৰিব নালাগে। 2. ধাৰে লোৱা ধন বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিব। বহুতে টকা ধাৰে লয়, উভতাই দিব নিবিচাৰে, আৰু তেনে ক্ষেত্ৰত বহুতে বস্তু আৰু টকা বিচাৰিবলৈ বৰ দ্বিধাবোধ কৰে, যাৰ বাবে তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হয়। 3. গুৰু বা শিক্ষকৰ পৰা শিক্ষা লাভত লাজ নকৰিব। গুৰু আমাৰ পথ প্ৰদৰ্শক, যিসকলে আমাৰ জীৱনৰ উচিত অনুচিতৰ বিষয়ে বুজাই দিয়ে, ভাল শিক্ষা প্ৰদান কৰে, আমাক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে। গতিকে আপোনাৰ শিক্ষকৰ পৰা শিকিবলৈ লাজ নকৰিব। এজন ভাল আৰু সফল ছাত্ৰ হ'ল সেইজন যিয়ে নিৰ্লজ্জভাৱে শিক্ষকৰ পৰা পাঠ লয়। 4. খাই থাকোঁতে লাজ নকৰিব। মানুহে খাবলৈ উপাৰ্জন কৰে যাতে জীৱনত কেতিয়াও খাদ্যৰ অভাৱ নহয়, কিন্তু ৰাজহুৱা স্থানত বা কাৰোবাৰ সন্মুখত খাবলৈ বহুতে লাজ অনুভৱ কৰে। লাজৰ বাবে এওঁলোকে ভালদৰে খাব নোৱাৰে আৰু ভোকত থাকে। চাণক্যৰ মতে খাদ্য খোৱাৰ সময়ত কেতিয়াও লাজ অনুভৱ কৰা উচিত নহয়। ভোকত খাদ্য গ্ৰহণ কৰিব লাগে, নহ'লে গোটেই দিনটো খালী পেটতে থাকিব লগা হ'ব পাৰে।